এটা জহৰীটো 9 বছৰ ভাল পাই কেনে ৰবা ভিডিঅ'টো চাই লোৱা তাৰপিছত ক'বা যে ভিডিঅ'টো কেনেকুৱা লাগিছে এটা জহৰীটো 9 বছৰ ভাল পাই কেনে 4 বছৰ হৈছে বিয়া হোৱা 13 বছৰ টোটেল ওটা ই জহৰা লগ পাইছে আৰু ইয়াৰ দুটা অলৰেডি পোৱালি আছে আৰু তো মাইকী এটা ডাঙৰ পত্নী 9 বছৰ কেলে ভাল পাই বেলেগ 4 বছৰ হৈছে কেলে বিয়া পাতা কি বলে তুমি 9 বছৰ কেলে ভাল পাই বেলেগ 4 বছৰ হৈছে কেলে বিয়া পাতা আবে 9 বছৰ কেলে ভাল পাই বেলেগ 4 বছৰ হৈছে কেলে বিয়া পাতা মানে এজনী হৈছে জহৰীজনী আকৰা তোক কৈছো কেলা বন্ধু এনেকুৱা কেলা ৰেণ্ডি মাইকী কেলা নাৰাখাই ভাল আছে ক'বলৈ কেলা হিন্দক কেলা ফাটফুটক কেলা বেলা দিয়ে ভাল আছে কি বলে তুমি হিন্দক কেলা ফাটফুটক কেলা বেলা দিয়ে ভাল আছে হাও ক'বলৈ কেলা হিন্দক কেলা ফাটফুটক কেলা বেলা দিয়ে ভাল আছে গম পাইছানে নাই আজিকালি কেলা অসমত কেলা এনেকুৱা কেলা নিয়ম নীতি কিছুমান ওলাইছে কেলা বোৱাৰীবিলাকে কেলা ভাল পাই কেলা ডেকা ল'ৰাবিলাকৰ জানে কেলা চাৰ্ভিচিং দিয়া গাড়ীত কেলা চাৰ্ভিচিং অনলি কোৱা হৈ আছে চাৰ্ভিচিং কৰিবলৈ কোনো প্ৰয়োজন নাই হয় নহয় ডেকা ল'ৰাসকল এনেকুৱা কেলা গল্টি নকৰিবা তোমালোকৰ কৈছো কোনো ল'ৰাসকল এনেকুৱা গল্টি নকৰিবা কিয় চাৰ্ভিচিঙে হওক কেলা যিয়ে নহওক কিয় কেলা খালি মোৱা ধানটো নেমাৰিবা ইজ্জতৰ কথা আছে সন্মানৰ কথা আছে আমাৰ অসমৰ কেলা ডেকা ল'ৰাবিলাকে বুজি পাব নাই কেলা কোনেনো বুজি পাব কেলা খালি অকল খালি টপা লাউৰা নীলা